নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক এনেকুৱা এটা বস্তু দেখুৱাব লৈছোঁ সকলোৱে বনাব পৰাকৈ ঘৰতে। ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে। আৰু যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকক কৈছোঁ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ভাবিছোঁ ঘৰতে নেমু টেঙাবোৰ এনেই পকি সৰি গৈছে, সেইটো কাৰণে ঘৰতে কেইটুকুৰামান ভীম বাৰ চাবোন বনাই থৈ দিওঁ বুলি ভাবিছোঁ। সেইটো কাৰণে নেমু গছজোপাৰ তললৈ কেইটামান নহয় বাৰু 3টা নেমু চেঙি ধুনীয়াকৈ 3টা নেমু টেঙা ধুই লৈছোঁ। ধুই লোৱাৰ পাছত নেমুকেইটা ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। দেখিছেনে মই কেনেকৈ কাটিছোঁ? গোটেইখিনি একে সমান হোৱা নাই, বা এটুকুৰা ডাঙৰ এটুকুৰা সৰু হৈছে, তথাপিও একো নাই। নেমুখিনি কাটি হোৱাৰ পিছত ধুনীয়াকৈ কুকাৰটোত দি লৈছোঁ। কুকাৰটোত এনেকৈ দিছোঁ, দেখিছেনে? দি পেনে পানী অলপ দিছোঁ, পানী অকণমান দি দিছোঁ। পানীখিনি দি পেনে গেছত বহাই দিলোঁগৈ। গেছত বহাই হোৱাৰ পিছত নেমুখিনি বইল কৰা হৈ গ'ল, আপোনালোকক দেখুৱাই নাথাকিলোঁ। এনেকৈ কুকাৰৰ পৰা উলিয়াই হৈ গ'ল বইল কৰা। তাৰপিছত এইবাৰ মই মিক্সিত দিমগৈ। লগে লগে কেৰাহীটো গেছত পাতি দিলোঁ। তাৰপিছত চব বেচখিনি কেৰাহীত দি দিলোঁ। দেখিছেনে মই কেনেকৈ লৰাইছোঁ? চব বেচখিনি কটা আপোনালোকক দেখুৱাই নাথাকিলোঁ, ভিডিঅ'টো বহুত দীঘল হ'ব। মই যেনেধৰণে কাটি মেলি কেৰাহীত দিছোঁ তেনেকৈ আপোনালোকে দিব। ভিডিঅ'টো চাই থাকিব। মই কেনেদৰে লৰাইছোঁ দেখিছেনে? চব বেচখিনি গলি শেষ হৈছে। শেষ হোৱাৰ লগে লগে নেমু যে মিক্সিত দি থৈ দিছিলোঁ এইখিনি চব বেচখিনিৰ লগত দি দিম। দি পিনে ধুনীয়াকৈ আপোনালোকে লৰাই থাকিব। মই যেনেদৰে লৰাই আছোঁ দেখিছেনে? এনেদৰে লৰাই থাকিব। খুব লৰাব, তেতিয়াহে বস্তুখিনি মিক্স হ'ব। মিক্স হোৱাৰ পিছত গেছটো অলপমান কমাই পিনে চাহ 2 চামুচ দিছোঁ। মই চাহ 2 চামুচ দিয়াৰ পিছত চৌদা খাৰ 2 চামুচ দিছোঁ। এটা কথা মন কৰিব, গেছটো অলপ কমাই ল'ব, কিয়নো জানেনে? চৌদা খাৰখিনি দিয়াৰ লগে লগে মিশ্ৰণখিনি ফুলি আহিব। সেইটো কাৰণে ফুলি আহিলে গোটেই গেছটো লেতেৰা হৈ যাব। সেইটো কাৰণে কমাই লৈছোঁ, আপোনালোকেও কমাই ল'ব। দেখিছেনে মই খুব লৰাই আছোঁ। এনেকৈ আপোনালোকেও লৰাই থাকিব। মিশ্ৰণখিনি হৈ গ'ল। হৈ যোৱাৰ পিছত এনেদৰে আগৰ ভীম বাৰ চাবোন টেমা এটা আছিলে তাত এনেদৰে দি দিছোঁ। আকৌ এটা বিস্কুটৰ টেমা আছিলে, বিস্কুটৰ টেমাটোত দিছোঁ। বেছি টেমা নালাগিলে বাৰু, 2টা টেমাতে হৈ গ'ল। টেমাকেইটা ডাঙৰ ডাঙৰ, এটা টেমা সৰু বাৰু। এইটো বিস্কুট থোৱা টেমাটো অলপ ডাঙৰ আছিলে। এনেদৰে চাবোন বনালে ঘৰতে ব্যৱহাৰ কৰিব পাৰিব। দেখিছেনে? ইতিমধ্যে চাবোনখিনি হৈ গ'ল, দেখিছেনে? মই এনেদৰে ডাইনিং টেবুলতে ৰাখি দিলোঁ ফেনখন লগাই পিনে। 2 ঘণ্টামান থোৱাৰ পিছত চাইছোঁ চাবোনখিনি টান হৈছে।
আপোনালোকে এটা কথা মন কৰিব, চব বেছ যিমান দিয়ে সিমান চাবোনখিনি টান হয়। মই অলপ কমকৈ দিছোঁ, ইমান টানো হোৱা নাই আৰু কোমলো হোৱা নাই, যিহেতু মই ঘৰতে ব্যৱহাৰ কৰিম। দেখিছেনে, মই কেৰাহীত বাকী থকা মিশ্ৰণখিনি কেৰাহীকেইটা ধুইছিলোঁ, খুব ফেন ওলাইছিলে। দেখিছেনে কিমান ধুনীয়া হ'ল। এনেদৰে আপোনালোকৰ ঘৰতে যদি কাজি নেমু আছে ঘৰত, এনেকৈ বনাই চাব পাৰে। আজিলৈ তেন্তে বিদায় মাগিছোঁ। পুনৰ আন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে ধন্যবাদ।